ভাই তুমি মুখ কিয় ঢাকি ৰাখিছা ৰে উই মিছ ইউ ভাই কোট গলা তুমি মুখ সুখ ঢাকি কোট পলালা তুমি ভাই এয়া হল টিআইবি হাফ পপুলাৰ মাইলে তনামাৰা তপুকুলা মাইলে আন্তু ওডি বন্দি সেইদি চলুম কুইলে মাইলে ওডি ৰা চলুম পিছে এই মানুহগৰাকী কোন বিদ্যা মা কসম মই আজিও বুজি নাপালো ভাই প্লিজ অসমীয়া গানক সন্মান কৰা নাৰীক সন্মান কৰা আজিলৈ আৰু ইমানেই কম আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে দেন লাইক কমেণ্ট ছাবস্ক্ৰাইব এওঁ হ'ল শৰ্মা জি কি বেটি আৰু সাচি নম্বৰ 582+75 ক'ত গ'ল মই আজিও বুজি পোৱা নাই মানুহগৰাকী ক'ত গ'লা ভণ্টি তুমি আৰু এওঁ হ'ল কোৱাটাৰ পপুলাৰ এই দুজনৰ বাবে আহক ৰাইজ কিছু সময় আমি মৌন প্ৰাৰ্থনা ঘণ্টা মৌন প্ৰাৰ্থনা আৰু ভাই ভণ্টিসকল তোমালোকে যিবোৰ ভিডিঅ'ৰ ওপৰত ভিডিঅ' বনাইছিলা না হয়তো সেইবিলাক ভিডিঅ' নোলোৱা হ'লে তোমালোকে ইউটিউবত আহিবই চান্স নাপালাহেঁতেন भर्गो देवस्य धीमहि धियो So welcome friends, the Assamese boy আৰু ফ্ৰেন্ডছ কৈ দিলোঁ মই আগতে টিআইভি কপি কৰিছোঁ বুলি প্লিজ নকবা কিন্তু মা কসম মই বহুত কষ্ট কৰিছোঁ ইউটিউব ভিডিঅ'টো বনাবৰ কাৰণে এডিটিঙত ভাই ইমান কষ্ট হয় মই যে বুজিয়ে নাপাওঁ ইয়াৰ প্লিজ ইয়াৰ বেবী কি ভাইৰেল হ'ব নোৱাৰোঁ ট্ৰাইটো কৰিম না বেষ্টৰ কাৰণে এণ্ড চ' প্লিজ ছাপোৰ্ট কৰিবা ইয়াৰ মই টিআইভি হ'ব নোৱাৰোঁ কিন্তু ট্ৰাই কৰিছোঁ কপি নহয় দেই ভাই শৰ্মা জি বেটিৰ লগত মোৰ কোনো কানেকশ্যন আছিলে মা কসম প্ৰথম কথা ভণ্টি তুমি যি ধৰণে পেপাৰটো ধৰিছা না মোৰ 100% চিয়'ৰ হৈছে যে তুমি ভাং খোৱা আৰে ভণ্টি ভাং খোৱাৰ প্ৰেক্টিছ ইয়াত কিয় কৰিব লাগে তুমি ইয়াত